গুড আফটাৰনুন। এতিয়া সময় 4:30মান বাজিছে আৰু এতিয়া মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। বহুত গৰম, তাৰমানে বহুত চিম্পুলকৈ ওলাইছোঁ আৰু মাইনাক মানে টিউশ্যন আনিম। একদম বহুত গৰম, সেইটো কাৰণে গৰম সহ্য কৰিব পৰা নাই মই। এতিয়া টিউশ্যন আনিম, আপোনালোকে চাব মই টিউশ্যনত মাইনাক থৈ কি কৰোঁ কি নকৰোঁ। মই হয়তো অলপ শ্বপিং কৰিম, আপোনালোককো দেখুৱাম, আপোনালোকে চাব দেই। যেতিয়া আমি টিউশ্যন যাম, মই এতিয়া মাইনাক টিউশ্যন লৈ যাম। আপোনালোকে চাব এতিয়া গাড়ী ওলাই ল'ম ন। গাড়ী মানে আৰু টিকাটো নিব নোৱাৰোৱে দেচোন, মই চলাব নাজানো। স্কুটিকে নিম, স্কুটি লৈ যাম আৰু এতিয়া আমি টিউশ্যন যাই আছোঁ। আমি মানে এম বজাৰত আহিছোঁ। এতিয়া মানে বস্তুবিলাক কিনিম, আপোনালোকে চাব কি কি কিনিম কিনো। আমি মানে এইবিলাক ল'ম গৰমত পিন্ধাৰ কাৰণে, আপোনালোকে চাব দেই। আমি এইবিলাক ফোন লওঁ, কি ল'ব নলওঁ আপোনালোকে। বাচ্চা মানুহৰ কাপোৰ, এম বজাৰৰ পৰা মই বাবুৰ পিন্ধা পেণ্ট আনিছোঁ আৰু এইটো আনিছোঁ। দামটো বেছি দামী নহয়, ইমান 650 ইমানে দাম লৈছে, আনিছোঁ আৰু